हेलो नमस्कार वेलकम बैक टू संजीव ब्लग्स मैं आज पाइছোঁ जगह আহিছোঁ ब्लगটো চালে আপোনালোকে গম পাব আজি বেলেগ ৰাতিপুৱা এটা কাম এটা কৰিলোঁ আপোনাৰ কামটো দেখাই আছোঁ ব্লগটো চালে গম পাব আপুনি ব্লগটো চাব আপোনালোকে ব্লগটো চাওক আৰু যদি চাই কিনে আপোনালোকে যিটো মই মেছেজটো দিব বিচাৰিছোঁ আপোনালোকে সেইমতে যেন কাম যে কৰে এই জেগাটো চাওক আপোনালোকে এইবিলাক ছোৱালীবিলাকে খেলি আছে আপোনাৰ আৰু সৰুবিলাক নাই আজি ডাঙৰবিলাকে খেলি আছে আমি আজি পোৱা নাই যিকিনে হ'লেও আজি ব্লগটো চালে আপোনালোকে গম পাব কিহৰ কাৰণে আহিছোঁ এটা আজি দুটা ডাঙৰ কাম কৰিছোঁ এটা আমাৰ স্কুলত কৰিছোঁ আৰু স্কুল চাওঁটো মানে বুজি পাব চালে বুজি পাব বাকী সেয়াই আৰু আপোনালোকে যেন সহায় যেন কৰে আগ যেন বাঢ়ে যেন সেয়া আপোনাৰ এইটো ৰেল লাইন এয়া 2013 মেট্ৰিক পাছ কৰিছিলোঁ আৰু ইমান দিনৰ মূৰত স্কুলত আহিছোঁ ভাল লাগিছে স্কুলৰ এয়া এইটোৱে উন্নতি দেখিছোঁ মানে কি তোমাৰ আপোনাৰ ৰাস্তাটো নাছিলে আমাৰ স্কুলত চিৰিতে আহিব লগা আছিলে আপোনাৰ ৰাস্তাটো বনাইছে মই দেখাই আছোঁ ৰ'ব ৰাস্তাটো এনেকুৱা হ'ব নমস্কাৰ গাইজ আজি তোমালোকে দেখা পাইছা প্ৰথম ভিডিঅ'টো তোমালোকে দেখা পাইছা ধৰ্ণা কৰা এজিপি দলৰ হৈ ধৰ্ণা কৰিছোঁ যুৱ শক্তি ওলাই আহিছোঁ এইবাৰ চৰকাৰক আশা কৰি থাকিলে নহ'ব আৰু তোমাৰ স্কুলৰ প্ৰগ্ৰেমটো দেখিছা এইটো হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুদেৱৰ জন্মদিন উপলক্ষে আমি স্কুলত এটা প্ৰগ্ৰেম কৰিছোঁ আমাৰ মোৰ লগৰ এজন মিলি কেনে তোমাৰ এছে ৰচনা প্ৰতিযোগিতা আৰু তোমাৰ চিত্ৰাংকন প্ৰতিযোগিতা পাতিছোঁ প্ৰাইজ দিছোঁ আৰু দুই এটা ভাষণ দিছোঁ দুই এটা তাত এজন ডাঙৰ মানুহ আহিছিলে আৰু আমি আহিছোঁ ইয়াত চন্দ্ৰপুৰ ঠাকুৰচি গাঁৱত তোমাৰ এইটো প্ৰগ্ৰেমটো দেখিছা মানে ইয়াত ল'ৰাবিলাকে সৰু ছোৱালীয়ে বল খেলি থাকে ফাটা বল খেলি থাকে আমাৰ দেখি বেয়া লাগিল সেইকাৰণে লগৰটো আৰু মই আলোচনা কৰি কিনে বলটো দিবলৈ আহিছোঁ আগলৈও আমি সহায় কৰিম আৰু বুজ ল'লোঁ যে ক্লাবটো ৰেজিষ্ট্ৰেশ্যন হৈছে নে এইবিলাক আমি বুজ ল'লোঁ বাৰু যি কি নহওক কথা হ'ল যে কি নহওক চবেইটো গমেই পাইছা পৃথিৱীত আমাৰ পৃথিৱীত বহুত প্ৰব্লেম হৈ আছে আমাৰ কৰোণা এইবিলাকতো ওলাই আছে এইবিলাক প্ৰব্লেমবিলাক গমেই পাইছা কিন্তু যি হ'ল আমাৰ এতিয়া যুৱ শক্তি আমাৰ এতিয়া পৃথিৱীখনত পৃথিৱী বাদ দিয়া আমাৰ ইণ্ডিয়াখন অসমখন ভাৰতখন এইবিলাকত আমাৰ হ'ল কি যুৱ শক্তি আমি এই বস্তু চেঞ্জটো আনিব লাগিব চেঞ্জটো যুৱ শক্তি আনিব লাগিব গতিকে মানে তোমালোকে ধৰা হাতে কামে লাগা একদম যেনেকৈ নহওক হাতে কামে লাগা যে ধৰ্ণা এইবিলাক হয় এইবিলাক চব অংশগ্ৰহণ কৰা আন্দোলন কৰা দিছপুৰ কপাই দিয়া চৰকাৰক আশা কৰি লাভ নাই আমি যুৱ শক্তি আমি হেৰি কৰিব লাগিব গতিকে মই এইটো কাৰণে ক'লোঁ যে মই এবাৰ মানে আগত লাগিছিলোঁ এইবাৰ অলপ বেলেগকৈ লাগিছোঁ ব্লগটো চালে তোমালোকে বুজি পাবা ভিডিঅ'টো চালে মই কি কৰিছোঁ কি বুজাব বিচাৰিছোঁ কিন্তু কথা হ'ল যে তোমালোকে যুৱ শক্তি ওলাই আহা একদম একচাম হৈ ওলাই আহা হাতে কামে আহা একদম ধৰ্ণা চৰ্ণা ওলাই আহা মোক কণ্টেক্ট কৰিবা এজিপি ফালৰ পৰা মই আছোঁ ধৰ্ণা হয় খবৰ দিম তোমালোকে আহিবা ডেছক্ৰিপশ্যন লিংক দিয়া থাকিব আগৰ ভিডিঅ'ৰ আৰু নাম্বাৰ দিয়া থাকিব কণ্টেক্ট কৰিবা মেইল কৰিবা ওলাই আহা তোমালোকে চবেই ওলাই আহা আমাৰ এইবিলাক যেনেকুৱা কা আন্দোলন এইবিলাক লাইকা আন্দোলন গতিকে সেইবিলাকতো মাত মাতিব লাগিব আমি যুৱ শক্তিয়ে কৰিব লাগিব ডাঙৰ মানুহবিলাকে নকৰে সিহঁতক খালি চৰকাৰক আশা কৰি লাভ নাই চৰকাৰে তোমাৰ কথা দিব কৰিম বুলি ক'ব তাৰপিছত কথা কাম নকৰে চৰকাৰক আশা কৰি লাভ গাড়ী পোৱাৰ পিছত চব পাহৰি যায় আমাৰ শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কথাই কওঁ বাকী এনে কাম কৰে হয় কিন্তু পইচাও খোৱাটো মই কোৱা নাই সেইটো বাৰু পাৰ্চনেলি কথা হৈ যাব পাৰ্চনেল নল'বা আৰু মই ক্ষমা সুধিছোঁ কিন্তু কাম কৰিব লাগে কিন্তু যিবিলাক আমাৰ মেইন প্ৰব্লেম চোৱা আমাৰ সম্পত্তি চব বেচিলে অইল বেচিলে ইলেক্ট্ৰিচিটি চব বেচিলে এটা নোহোৱা হ'ব ধৰিছে গতিকে সেইবিলাক আমি মাত মাতিব যুৱ শক্তি ওলাই আহা তোমালোকে যুৱ শক্তি ওলাই আহা আমি মাত মাতিব লাগে সেইটোৱে নমস্কাৰ জয় আই অসম এইখিনিয়ে ক'ব লগা আছিল মোৰ জয় আই অসম তোমালোকে কিবা যদি ভুল ভ্ৰান্তি হৈছে মাফ কৰি দিবা আৰু আগলৈও মই এনেকৈ ভিডিঅ' বনাই থাকিম আৰু ভিডিঅ'টো পাৰা যদি শ্বেয়াৰ কৰিবা যদিহে ভাল লাগে কাৰণ এটা হৈছে সৰু চেনেল ভিডিঅ' বনাব পাৰে মোবাইল নাই এই নাই তোমাৰ চেনেল ল'ব পাৰে গতিকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা যদিহে তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহে নমস্কাৰ জয় আই অসম